নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 15 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজিৰ খবৰ এক নতুন খবৰ এক গৰম খবৰ হয় পিএম কিষাণ হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ মাত্ৰ 11 বজাৰ লগে লগেই একাউণ্টত সোমাব ধন 11 বজাৰ লগে লগেই হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই আপোনাৰ একাউণ্টত সোমাব ধন দিনৰ 11:30 বজাৰ লগে লগে একাউণ্টত সোমাব 2000 টকা হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণ সন্মান নিধিৰ 15 নং কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে হয় মুকলি কৰি দিব পিএম কিষাণৰ 15 নম্বৰ কিস্তিৰ ধন প্ৰায় 9 কোটি কৃষকৰ একাউণ্টত সোমাব এই 2000 টকা হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ কৃষকৰ নাম আছে এই তালিকাত হয় অসমৰ কিন্তু লাখ লাখ কৃষকৰ একাউণ্ট নাম আছে হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিমোট টিপি মুকলি কৰিব এই ধন দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম চৰকাৰৰ পৰা হয় চৰকাৰৰ পৰা দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে ধন লাভত অসুবিধাৰ সৃষ্টি হ'লে দাখিল কৰিব পাৰিব অভিযোগ আপোনাৰ যদি কোনো সমস্যা হৈছে তেনেহ'লে আপুনি অভিযোগ কৰিব পাৰিব কেনেকৈ চাব তালিকাখন হয় আপোনাৰ নাম আছেনে নাই সেই তালিকাখন আপুনি কেনেকৈ চাব ইয়াৰ সবিশেষ তালিকাত নাম চাবলৈ লগ ইন কৰক pmkisan.gov.in হয় আপুনি যদি আপোনাৰ নামটো চাব বিচাৰিছে ঘৰত বহিয়েই চাব পাৰিব ইয়াৰ পাছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত হয় আপুনি ঘৰত বহি আপোনাৰ এণ্ড্ৰইড থকা মোবাইলেৰে আপুনি নামটো চাব পাৰিব ইয়াত ক্লিক কৰাৰ পাছত বাছনি কৰক ৰাজ্য জিলা আৰু গাঁৱৰ নাম হয় এইকেইটা আপুনি বাছনি কৰক আৰু নিজৰ ঘৰত বহিয়েই আপুনি তালিকাখন চাওক তাৰ পাছতে আপুনি চাব পাৰিব তালিকাখন হয় আপোনাৰ নামটো এই লিষ্টত আছেনে নাই আপুনি ইয়াৰ পাছতেই চাব পাৰিব ধন লাভ কৰাত অসুবিধাৰ সৃষ্টি হ'লে যদি আপুনি কোনো অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে ডায়েল কৰক 15526 এই নম্বৰ ডায়েল কৰিব পাৰি আৰু এটা নম্বৰ হৈছে 01124300606 এই নম্বৰতো আপুনি কল কৰি অভিযোগ দাখিল কৰিব পাৰিব মাত্ৰ কেইঘণ্টামানৰ পিছতে আপুনি লাভ কৰিব আপোনাৰ একাউণ্টত 2000 টকা আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ 2000 টকা কেইঘণ্টামানৰ পিছতে আপুনি নিজৰ একাউণ্টত চাব পাৰিব আপুনি কেনেকৈ চাব পাৰিব ইয়াৰ সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক হয় কেনেকৈ চাব পাৰিব ইয়াৰ সবিশেষ চাবলৈ আপোনালোকে চেষ্টা কৰক আপোনালোকক দেখুৱাই দিয়া হ'ব কেনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকে নিজৰ এণ্ড্ৰইড থকা মোবাইলেৰে আপোনালোকে চাৰ্চ কৰিব pmkisan.gov.in এইটো আপোনালোকে চাৰ্চ কৰিব চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা ইণ্টাৰফেচ খোল খাব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব বেনিফিচিয়াৰী লিষ্ট আপোনালোকে সেই বেনিফিচিয়াৰী লিষ্টটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব লাগিব লিষ্ট ডিষ্ট্ৰিক্টৰ পিছত আপোনালোকে সদৰটো চিলেক্ট কৰাই ল'ব লাগিব সদৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কোনখন ব্লকত থাকে সেই ব্লকটো আপোনালোকে চিলেক্ট কৰাই ল'ব চিলেক্ট কৰাৰ পিছত আপোনালোকে ক্লিক কৰিব লাগিব গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন লিষ্ট আহি যাব ইয়াতে আপোনাৰ নামটো আছেনে নাই আপুনি ঘৰত বহিয়ে আপুনি চাব পাৰিব এনেকৈ চাই লওক আপোনাৰ পিএম কিষাণ লিষ্টত নাম আছেনে নাই আৰু টকা সোমাইছে নাই এনেকৈ চাই লওক তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ জয় অসম